তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ যে বাৱে দেই, আজি আকৌ কমেডি ভিডিঅ' দুটিমান লৈ আহিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেজপুৰৰ তেজপাত, অসমৰ চাহপাত, আজিকালি ছোৱালীবোৰ চেনি খোৱাত এক্সপাৰ্ট। ইংলিছ পঢ়িব জনা হ'লে মোৰো আজি GF হ'ল হয়। তাই কিউট বুলি মেছেজ দিছিল, মই কুকুৰ বুলি ভাবি ব্লক। কি যে হ'ব নহয়, GF নেপামেই নেকি? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমান আগবাঢ়ি গ'ল, চালা পানী নোহোৱাকৈ গা ধুব পৰা সুবিধা এটা নাই। 2022 চনতো প্ৰেম নহয়, এতিয়া 23 চন সোমালে। এই 23 চনতো যদি প্ৰেম নহয়, 24 চনত শিৱদৌলত পূজাৰী বিয়া পাতিলে গাইছ অকল চুলি দীঘল ছোৱালীহে বিয়া পাতিব, কাৰণ বিয়াৰ পাছত চুলি বেছি বেছি খাব পাৰিব। দুখৰ কথানো কিনো ক'ম গাইছ, ৰাতি বিচনাখন গৰম হ'বলৈ আধা ঘণ্টামান লাগে, আকৌ যেনে তেনে বিচনাখন গৰম হয়হে আকৌ লাগেই নহয় এৰি গাত। বহুত দুখ গাইছ।